হে গাইছ আপোনালোকে চাই আছে মোৰ চেনেল সুহেল ব্লগছ আৰু মোৰ ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনালোঁ। লং ভিডিঅ'টো প্ৰায় দিয়া নাযায়, খুব কম দিয়া যায়, তো ভাবিছোঁ ভালকৈ দিম আৰু লং ভিডিঅ'বোৰ। তো আপোনালোকে সকলোৱে ভালে আছে চাগে। তো যিহেতু আজিকালিতো বেছি খবৰ সুধিব নাপাওঁৱে তো আৰু শ্বৰ্ট ভিডিঅ'বোৰ দি আছোঁ, আপোনালোকেও চাই আছে, তো ভাল লাগি আছে। তো চাওক, মোৰ ওপৰ ফালে আছে আমাৰ মৰমৰ জুবিন দাৰ দুকপি ফটো, মানে মোৰ ৰুমত আছে। মানে মই ভাল পাওঁ আৰু। তো মই যেতিয়া ৰাতিপুৱা উঠোঁ ন, তো ৰাতিপুৱা উঠিয়ে প্ৰথমতে মই মানে ফটোখিনি চাওঁ আৰু ভাল লাগে মন চন। তো মোৰ যিটো এইখনে বিচনা হয়, তো মই ইয়াতে থাকোঁ। তো এতিয়া গৰমটো বহুতেই বেছি দিছে। ঈদ যোৱাৰ পৰাই তাৰমানে এনেকুৱা গৰম দিছে হঠাৎ, মানে কি ক'ম আৰু। তো মই এতিয়া তলতে বহি আছোঁ বাৰু, তো ইয়াত শুই আছিলোঁ তলত। তো জুবিন দাই এতিয়ালৈকে ভালকৈ জাষ্টিছটো পোৱা নাই, তো সকলোখিনি মানুহে জানে। তো আমি এনেকৈ ফটো ৰাখি জুবিন দাক ভাল পালে নহ'ব। তো জুবিন দাক পাৰিলে আমি জাষ্টিছ দি ভাল পালে ভাল হয় আৰু। কাৰণ ঘৰত দুকপি একপি ফটো ৰাখি জুবিন দাৰ প্ৰতি মৰম দেখালেনো কি হ'ব। তো অকলেনো কি কৰিব পাৰি, একো কৰিব নোৱাৰি। তো গোটেইখিনি মানুহে যদি মিলি বা চৰকাৰখনে মিলি কিবা এটা কৰে তে ভাল লাগিব। তো জুবিন দাৰ মানে সেই মাষ্টাৰ মাইণ্ড কোন আছিল জুবিন দাৰ হত্যাক লৈ, তো সেই বস্তুটো আমি জানিব পাৰিলে ভাল হয় বাৰু। সেইটোৱে কথা আৰু, বেলেগ একো নাই। তো আৰু কিনো ক'ম, তো আপোনালোকে লং ভিডিঅ' পাব বাৰু। এতিয়া খুব কম দিয়া যায় আছে। তো গাইজ আপোনালোকক এটা বস্তু দেখাই আছোঁ। তো বস্তুটো হ'ল এইটো, চাওক। তো দেখাই আছোঁ ৰ'ব। তো এইটো হ'ল এটা ভাটৌ চৰাই। ভাটৌ চৰাইৰ মানে পোৱালি হয়। তো বৰ্তমান অকণমান ডাঙৰ হৈছে। তাৰমানে ইয়াক আনিছিলোঁ আমি। তো এতিয়া ইয়াক খাদ্য খুৱাইছোঁ, চাওক কি মানে কেনেকৈ খুৱাইছোঁ চাওক, দেখাচোন কেনেকৈ খুৱাইছোঁ চাওক। তো এইটো তাৰমানে এইটো 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 বেজীৰ সেই হয়, ইনজেকশ্যন যে দিয়ে। তো এনেকৈ চাওক দিচোন, চিৰিঞ্জ কেনেকৈ খুৱাই চাব। মানে এনেকৈ এইটো ডাঙৰ হ'ব আৰু এতিয়া। তো ইয়াক কিন্তু পিঞ্জিৰাত থোৱা নাই দেই এতিয়া, কাৰণ যিহেতু সৰু আছে, নাযায় বাৰু। এতিয়া অভ্যাস হৈছে অকণমান। তো চাব পাৰে এনেকৈ খুৱাই তাক, ধুনীয়াকৈ খায়। তো ই খুৱাই আছে, চাওক। তো ভাল লাগে, কিন্তু কিবা এটা মৰম লাগে। অলপ ডাঙৰ হ'লে ভাল লাগিব, চাওক। অকণমান ডাঙৰ হ'লে ধুনীয়া লাগিব। তো ইয়াৰ কিবা এটা নাম থ'ব লাগিব কিন্তু এতিয়া। তো গাইজ চাওক ক'ত বহি আছে, মানে এতিয়া খানা চানা খাই ল'লে সি এতিয়া কি ধুনীয়াকৈ বহি আছে চাওক। তো এটা নাম এটা দিব লাগিব দেই গাইজ, চাওকচোন। চাওক কি ধুনীয়াকৈ বহি আছে। তো আৰু অলপ যেতিয়া ডাঙৰ হ'ব তেতিয়া বেছি ভাল লাগিব, নে কি? তেতিয়া অলপ বেছি ভাল লাগিব, তেতিয়া আৰু অলপ ডাঙৰ হ'ব সি। তো এতিয়া চাওক কি ধুনীয়াকৈ বহি আছে। তো গাইজ আজিলৈ বাই বাই। তো আজিৰ ব্লগটো এটা সৰু ব্লগ আছিল। তো আপোনালোকক লগ পাই আছোঁ নেক্সট অন্য এটা ব্লগত। তো আজিলৈ বাই বাই।